আমি আজি 523 বছৰ ধৰি ইয়াত মহাপ্ৰভু শ্ৰী শ্ৰী গোপাল আৰু জগন্নাথ থানৰ গৰখীয়া সভা পালন কৰি আহিছোঁ। এইবেলি আমাৰ 523 সংখ্যক গৰখীয়া সভা আৰু 5 দিনীয়া বৰ্ণিল কাৰ্যসূচীৰে আমি এই কাৰ্যসূচী পালন কৰিম। আজি আমি ৰাতিপুৱা প্ৰথমতে ধৰ্মধ্বজা উত্তোলন কৰিছোঁ। ধৰ্মধ্বজাৰ পিছত আমাৰ মঞ্চৰ দ্বাৰ মুখ্য দ্বাৰ উন্মোচন হৈছে, তাৰপাছত আমাৰ মন্দিৰৰ দ্বাৰ উন্মোচন আৰু তাৰ পাছত হৈছে আমাৰ বন্তি প্ৰজ্বলন কাৰ্যসূচী। ইয়াৰ পাছত কেইবাটাও আকৰ্ষণীয় কাৰ্যসূচী আমাৰ ৰূপায়ণ হৈছে আৰু আজি আমাৰ সন্ধিয়া আছে ইয়াত সাংস্কৃতিক সন্ধিয়া হ'ব। তাৰ পাছত সন্ধিয়াৰ পাছতো আমাৰ নিশা 12 বজালৈকে অনুষ্ঠান চলিব। তাৰ আগত আমাৰ আছে নাগাৰা নাম আৰু কাইলৈৰ পৰা আমাৰ নাগাৰা নাম চলিব। নাগাৰা নামৰ পাছত থাকিব আমাৰ মঞ্চত এখন আকৰ্ষণীয় অনুষ্ঠান, সেয়া হ'ল ধৰ্মালোচনী সভা আৰু কৃতি ছাত্ৰ ছাত্ৰীক অভিনন্দন অনুষ্ঠান। তাত BTCৰ মুখ্য মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়া উপস্থিত থকাৰ কথা। লগে লগে ধৰ্মালোচনী সভাত অনন্ত মোহন দাস নামৰ এগৰাকী নিৰ্দিষ্ট বক্তা সুবক্তা উপস্থিত থাকিব আৰু এইদৰে আমি পিছৰ 3 দিন কাৰ্যসূচী আটকধুনীয়া কাৰ্যসূচীৰে আমি চলাই নিম বুলি ভাবিছোঁ। আৰু ইয়াত দেখিছে যে আজিৰ বাহিৰে কাইলৈৰ পৰা আমাৰ অগণন ভক্ত ইয়াত আহিব। আমি 5 দিনৰ অতি কমে 10 লাখ ভক্ত ইয়াত আশা কৰিছোঁ আহিব। আৰু বিভিন্ন প্ৰান্তৰ পৰা, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা, লখিমপুৰৰ পৰা, সৰ্থেবাৰীৰ পৰা আৰম্ভ কৰি বৰপেটাৰ পৰা এই ব্যৱসায়ীসকল আহিছে। এখন বিশাল বাণিজ্যস্থল, য'ত নেকি এতিয়া বাণিজ্যস্থলত আমাৰ আমি স্থান দিব নোৱাৰা অৱস্থা হৈছে। বহুত বাণিজ্যস্থল আহিছে আৰু তাত এতিয়া বৰ্তমান মানুহৰ যথেষ্ট ভিৰ হৈছে আৰু কাইলৈৰ পৰা তাত বিৰদি পাৰ নোপোৱা অৱস্থা, অৰ্থাৎ মানুহ ফালি যাব নোৱাৰা অৱস্থা এটা হ'ব। আৰু এইদৰে আমাৰ 5 দিনীয়া কাৰ্যসূচী চলিব। এইখিনি হ'ল আমাৰ মহাপ্ৰভু গোপাল আৰু জগন্নাথ থানৰ 5 দিনীয়া কাৰ্যসূচীৰ থুলমূল আভাস। এইখিনি আজিৰ পৰা 2 তাৰিখৰ পৰা আমাৰ 6 তাৰিখলৈকে, 6 মাৰ্চলৈকে চলিব 5 দিন। মুখ্য অনুষ্ঠান আমাৰ কাইলৈৰ যিটো অনুষ্ঠান, কাইলৈৰ অনুষ্ঠানৰ মূলত ধৰ্মালোচনী সভা। তাত অগণন ভক্তই অংশগ্ৰহণ কৰিব। তাতে আৰু আমাৰ ধৰ্মৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলক উৎসাহ দিবৰ কাৰণে আমাৰ এগৰাকী নিৰ্দিষ্ট বক্তা আছে, তেখেত উপস্থিত থাকিব। গতিকে কালিৰ আকৰ্ষণটো মুখ্য। তাৰপাছত প্ৰতি নিশাই কিন্তু আমাৰ আকৰ্ষণীয় অনুষ্ঠান আছে। আমি কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনাৰ উপৰি ছাত্ৰ ছাত্ৰীসকলৰ মাজত এখন সাংস্কৃতিক সন্ধিয়াও আয়োজন কৰোঁ, তাতো আহে। আৰু আমি বিভিন্ন ঠাইৰ পৰা আকৰ্ষণীয় যিসকল গায়ক গায়িকা তেওঁলোকক আমি নিমন্ত্ৰণ কৰিছোঁ। গতিকে পাছৰ নিশাই আমাৰ উকণ্ঠী গায়ক গায়িকাৰ দ্বাৰা আমাৰ সংগীত পৰিৱেশন কৰা হ'ব। এইখিনি।